মন্দিয়াত সম্প্ৰীতিৰ অনন্য নিদৰ্শন। বৰপেটা সত্ৰৰ মাটি মছজিদ কবৰস্থানক দান। বৰপেটাৰ মন্দিয়াত হিন্দু মুছলিমৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন। সত্ৰৰ ভূমি দান মছজিদ কবৰস্থানক। মন্দিয়াৰ জামে মছজিদ আৰু কবৰস্থানৰ বাবে দান কৰা হৈছে বৰপেটা সত্ৰৰ 5 বিঘা মাটি। বুধবাৰে বৰপেটা সত্ৰৰ অধীনত থকা 5 বিঘা মাটি আনুষ্ঠানিকভাৱে মন্দিয়া জামে মছজিদ পৰিচালনা সমিতিৰ নামত হস্তান্তৰ হয়। মাটি হস্তান্তৰ উপলক্ষে মন্দিয়াত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা। মন্দিয়া জামে মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত ৰাজহুৱা সভাখনত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠককে ধৰি সত্ৰ পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়া উপস্থিত থাকে। মন্দিয়া জামে মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা ডেকা সত্ৰীয়াসহ বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে প্ৰয়াত বশিষ্ঠদেৱ শৰ্মা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হৈ থকাৰ সময়ত মন্দিয়াৰ জামে মছজিদ আৰু কবৰস্থানক ভূমি দান কৰাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেয়েহে ৰাজহুৱা সভা আৰম্ভ কৰাৰ পূৰ্বে বুঢ়া সত্ৰীয়াগৰাকীৰ স্মৃতি সোঁৱৰি জামে মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইপিনে জামে মছজিদ পৰিচালনা সমিতিৰ লগতে বৃহত্তৰ মন্দিয়া অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ বদান্যতাত সন্তোষ প্ৰকাশ কৰে। আমাৰ 2008 পৰা বৰপেটা সত্ৰৰ হিমালয় আৰু আমাৰ মন্দিয়া জামে মছজিদৰ হিমালয় তেওঁলোকৰ লগত এলানি কেইবাবাৰো আলোচনা চক্ৰ এটা হৈছিল। সেই আলোচনা চক্ৰ 2008 পৰা আৰম্ভ হৈছিল। 2008 পৰা আৰম্ভ হৈ আজি সেই চক্ৰখিনি শেষ হ'ল। আমাক বৰপেটা সত্ৰৰ কৰ্তৃপক্ষৰ পৰা যিটো আমাৰ বশিষ্ঠদেৱ সত্ৰাধিকাৰ আছিল তেখেতে ঢুকাই গৈছে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতে আমাৰ বৰপেটা সত্ৰৰ পৰা আমাৰ মন্দিয়া জামে মছজিদ আৰু ঈদগাহ ময়দানক তেওঁলোকে 5 বিঘাৰ ওপৰত তেওঁলোকে মাটি প্ৰদান কৰিছে আৰু সেইটো প্ৰক্ৰিয়াটো 2008 পৰা আৰম্ভ কৰি আজি 2023 সেইটো শেষ হ'ল। আমাৰ বৰ্তমানৰ সভাপতি জৈনুদ্দিন আহমেদ ডাঙৰীয়া দেৱ, আমাৰ বৰ্তমানৰ সম্পাদক ৰহম আলী আহমেদ ডাঙৰীয়া দেৱৰ তেওঁলোকৰ দুজনৰ নেতৃত্বত আজি এই অনুষ্ঠিত সম্পূৰ্ণ হ'ল। আমাৰ যিজন সত্ৰাধিকাৰী আছিলে বশিষ্ঠদেৱ শৰ্মাদেৱ তেখেতৰ আত্মাৰ শ্ৰদ্ধাঞ্জলি আমি সকলোৱে মিলি জনাইছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট মৌনতা অৱলম্বন কৰিছোঁ। বৰপেটা সত্ৰৰ কৰ্তৃপক্ষৰ পৰা আমাৰ মাজত তেওঁলোকৰ যিটো আমাৰ মাজৰ মছজিদ কমিটিৰ যিটো চুক্তিপত্ৰ সেই চুক্তিপত্ৰৰ মাজত তেওঁলোকে তেওঁলোকৰ চুক্তিপত্ৰখিনি আমাৰ মন্দিয়া সভাপতি আৰু সম্পাদকৰ ওচৰত প্ৰদান কৰিলে। 2008 পৰা চুক্তিটো আৰম্ভ হৈছিল। তেওঁলোকৰ আমাৰ সীমাৰ মাজত অলপ পাৰ্থক্য আছিল আৰু সেই সীমাটো তেওঁলোকৰ যিখিনি মাটি সত্ৰাধিকাৰ বৰপেটা সত্ৰৰ সত্ৰাধিকাৰৰ পৰে তেওঁলোকৰ 5 বিঘাৰ ওপৰত তেওঁলোকে আমাক আজি মাটি মন্দিয়া জামে মছজিদ আৰু ঈদগাহ ময়দানক তেওঁলোকে হস্তান্তৰ কৰিলে। আজি বৰপেটা সত্ৰ ডেকা সত্ৰৰ তেওঁলোকৰ নেতৃত্বত আৰু সভাপতি সম্পাদকৰ নেতৃত্বত তেওঁলোকে মন্দিয়া মছজিদত যিমানখিনি মাটি তেওঁলোকে আমাৰ মছজিদৰ ঈদগাহ ময়দানত প্ৰদান কৰিলে। আমি ভাবোঁ যে গোটেই ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি হিন্দু মুছলমানৰ যিটো পৰিস্থিতি সেই কমপ্লিটলি বেলেগ এটা পৰিস্থিতি আমাৰ ইয়াত দেখিবলৈ পোৱা গ'ল। এইটো শংকৰ আজানৰ দেশ আৰু সেয়াই আজি বৰপেটা সত্ৰৰ কৰ্তৃপক্ষই প্ৰমাণ কৰি দেখুৱাই দিলে যে আমি হিন্দু নহয়, আমি মানৱতাবাদী হিচাপত আছো। আমি সকলো মানুহকে সন্মান ইজ্জত জনাওঁ আৰু সেই ক্ষেত্ৰত বৰপেটা সত্ৰৰ যিজন বৰ্তমানৰ সত্ৰাধিকাৰী ডেকা সত্ৰই তেওঁলোকে নিশ্চয় আজি ইয়াত অনুষ্ঠিত কৰিছে যে আমি মানৱতাৰ কাম কৰোঁ। আমি হিন্দু মুছলমান খ্ৰীষ্টান জৈন আমি ভাগ নকৰোঁ। আমি মানৱতাৰ কাম কৰি সেই ক্ষেত্ৰত আমি সেই মন্দিয়া জামে মছজিদ আৰু ঈদগাহ ময়দানক আমি এই মাটি প্ৰদান কৰিছোঁ। বৰপেটাৰ পৰা গীতাঞ্জলি শৰ্মাৰ ৰিপৰ্ট, আৰোৰ খবৰ।